কাৰ্বি আংলঙৰ মাঞ্জা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চিমেণ্ট কঢ়িওৱা ট্ৰাকত আৰক্ষীৰ নিয়মীয়া তালাচীত উদ্ধাৰ ২০টা ৰন্ধন গেছৰ খালী চিলিণ্ডাৰ। পশ্চিম কাৰ্বি আংলঙৰ উম্পানাই PSCত এজনীয়া ডাক্তৰেৰে চলে চিকিৎসা। জৰুৰী সেৱাৰ বাবে নাই এখন ভাল এম্বুলেন্স। ভয়ানক কোভিড কালৰ মাজতে কাৰ্বি আংলং জিলাত অব্যাহত চোৰৰ উপদ্ৰৱ। নীলি প্লেমছত মাজনিশা চুৰিকাণ্ড। নমস্কাৰ, ষ্টুডিঅ'ত মই ৰাণীতি মুপি। আজিৰ বাতৰিৰ শিৰোনামত আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙত সম্প্ৰতি চলিছে একাংশ চত্ৰৰ অবৈধ ৰমৰমীয়া বেহা। জিলাখনৰ মাঞ্জাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে মাঞ্জা আৰক্ষীৰ তালাচীত উদ্ধাৰ চিমেণ্ট কঢ়িওৱা ট্ৰাক এখনৰ পৰা উদ্ধাৰ ২০টা ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইফালে ভয়ানক কোভিড সংক্ৰমণক লৈ জনতা হাহাকাৰ। বন্ধ আন্তঃজিলা যান-বাহন। প্ৰয়োজনীয় সামগ্ৰী তথা বয়বস্তু কঢ়িওৱা ট্ৰাকসমূহৰ বাবে যাতায়াত খোলা দিয়াৰ সুযোগ গ্ৰহণ কৰিছে একাংশ অবৈধ ব্যৱসায়ীয়ে। আৰক্ষীয়ে তালাচীত নিচাযুক্ত ড্ৰাগছৰ সৰবৰাহকাৰীক বিগত কেইদিনত আটক কৰাৰ পিছতে শেহতীয়াকৈ মাঞ্জা আৰক্ষীয়ে নিয়মীয়া তালাচীত ২৭ মে'ত এখন চিমেণ্ট কঢ়িওৱা ট্ৰাকৰ পৰা ২০টাকৈ খালী গেছৰ চিলিণ্ডাৰ উদ্ধাৰৰ ঘটনাই ভবাই তুলিছে সচেতন মহলক। ইপিনে আৰক্ষীয়ে এই সংক্ৰান্তত ট্ৰাক চালক দিব্যজ্যোতি বৰাক আটক কৰে। ধৃত ট্ৰাক চালক দিব্যজ্যোতি বৰা হাওৰাঘাট থানাৰ অন্তৰ্গত চামগুৰি নিবাসী বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ উম্পানাই অঞ্চলৰ অৱস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এজনীয়া চিকিৎসকৰে চলে চিকিৎসা। জৰুৰী চিকিৎসা সেৱা আগবঢ়াবলৈ হস্পিটেলখনত এখন ভাল এম্বুলেন্সৰ অভাৱ। যিবা এখন পুৰণি এম্বুলেন্স সম্প্ৰতি আছে সেয়া অতি পুৰণি আৰু একেবাৰে নচলে। ফলত জৰুৰী সেৱাৰ পৰা বঞ্চিত হৈছে বৃহত্তৰ উম্পানাই ৰাইজৰ। উম্পানাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এখন ভাল এম্বুলেন্স নাথাকিলেও কি হ'ল? ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত উম্পানাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ হাবাং উপস্বাস্থ্য কেন্দ্ৰত দিয়া হৈছে নতুন এম্বুলেন্স। এক বিশ্বস্ত সূত্ৰে জানিব পৰা মতে উন্নত এম্বুলেন্সখন দিয়া হৈছিল উম্পানাই উপস্বাস্থ্য কেন্দ্ৰৰ বাবে। ইপিনে উম্পানাই হস্পিটেলখনত এজনীয়া ডাক্তৰেৰে চলে চিকিৎসা। অকলশৰীয়া ডাক্তৰজনে চিকিৎসালয়ত কৰ্তব্য পালন কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে বিভিন্ন এলেকাতো যাবলগীয়া হয়। এনে পৰিস্থিতিত উম্পানাই স্বাস্থ্য কেন্দ্ৰলৈ গৈ পৰামৰ্শৰ বাবে কেতিয়াবা ডাক্তৰ লগ পোৱাৰ পৰা বঞ্চিত হয়। আনহাতে হস্পিটেলখনত কেতিয়াবা কোনো ৰোগীৰ মৃত্যু হ'লেও ঘৰলৈ শৱদেহ লৈ যাবলৈ এম্বুলেন্সৰ অভাৱত হাহাকাৰ হ'বলগীয়া হয় ৰোগীৰ আত্মীয়। আনহাতে ৬২ বছৰীয়া এই উম্পানাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজিলৈ নাই ষ্টাফ কোৱাৰ্টাৰ। লগতে বৃহত্তৰ উম্পানাই ৰাইজৰ সুবিধাৰ বাবে এখন ভাল এম্বুলেন্স পুনৰ আবণ্টন কৰাৰ লগতে হস্পিটেলখনত ৰোগীৰ সুবিধাৰ বাবে অধিক সা সুবিধা প্ৰদান কৰিবলৈ তথা এই সমগ্ৰ দিশৰ ওপৰত বিবেচনা কৰিবলৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক অনুৰোধ জনাইছে বৃহত্তৰ উম্পানাই ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। এতিয়া সময় হৈছে চুম্বাইনজিক বিৰতি। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Chorol hoy pokchukor jinjin dan nangna. Igar koy bong manay bang serak thani pokchukor ong. Ko pipo no bong. Pipo lote. Igar koy ni pokchukor elo timen duway nang nam bidam thani chichakon elo. Ajo porto lo ke bong. Pharmacy jingkir la pubunan ke. Dam lang no hi kilong bang pujimini. Pokchokor dawai nang pidun tha. Lada katok 24/7 open pu. Zero anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo. Lahenlo alon medical store Icheng si Karbiang Bongpen kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kilong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tami humring non.
Anso se katini Japan, aber kipia number along humrik tami. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ভয়ানক কোভিড কালত পাৰ্বত্য জিলা কাৰ্বি আংলঙত অব্যাহত চুৰৰ উপদ্ৰৱ নীলিপ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সমীপতে থকা নীলিপ লেম্পছত বৃহস্পতিবাৰে মাজনিশা সংঘটিত হয় চুৰিকাণ্ড ইফালে কোভিড সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে গাঁও অঞ্চলত দিনৰ 2 বজাৰ পৰা গাঁও অঞ্চলৰ জাৰি কৰিছে সান্ধ্য আইন কিন্তু ইয়াৰ মাজতে একাংশ দুই চক্ৰই চুৰিকাণ্ড সংঘটিত কৰিছে দোকান আদি ব্যৱসায় প্ৰতিষ্ঠানত নীলিপত এবাৰ চুৰৰ দলে হাত দিলে চৰকাৰী অধীনস্থ লেম্পছত মাজনিশা লেম্প কাৰ্যালয়ত সকলো দৰ্জা খুলি প্ৰতিটো কোঠালিত পিটালে বিচাৰিলে টকা ভুলতে লেম্পছৰ কৰ্মচাৰীয়ে ড্ৰয়াৰ্ছত বা আলমাৰীত টকা এৰি থৈ গৈছে বা চুৰে ভাঙিলে আলমাৰীৰ তলা যদিও নাপালে ফুটা কৰিও টকা নিৰুপায় চুৰে অৱশেষত হিতাধিকাৰীৰ বাবে ৰখা চাউলৰ একাংশ চুৰে নিলে লেম্পছৰ সম্পাদক ৰুলেন ইংটিয়ে সাংবাদিকৰ আগত ব্যক্ত কৰা মতে চুৰে টকা নাপালে চাউল নিলে কিন্তু কিমান নিলে এতিয়ালৈ জুখি চোৱা নাই গতিকে পৰিমাণটো ক'ব পৰা হোৱা নাই উল্লেখ্য এই ঘটনাৰ খবৰ পাই চকীহোলা আৰক্ষীৰ লেম্পছৰ কাৰ্যালয়ত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ বুজোৱাৰ লগতে এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ কিছুমান লোকক সোধপোছ অব্যাহত ৰাখিছে মানে জমহটো লংকান মা হাবদান খুলি লাভলো তাকে জমহু পিপি নেকে পন লাভাকে নমা প্রমাণলে অফিসে বসে জমহু হে লাপে সাঙ্গি পন তাই সাপি তেনি তো সাঙ্গি আর বমপন বাসো সাঙ্গি না जो एरा पिसा हिसाब लगी आंसे काहू হে बाकी पन पे बागे आंसा हिसाब लं चिनी पर चिनी अथे नि लो जे बम बांग दावे बेना सो सस्पेक्ट तो नि मासे के जम बाने के जम हे बाने चिनी के pon long le lang long na theng long na office boss thang pon pe mare sanga ma ge pinjor bom ba hisab चिनी tangka pe ni ta awe de muthela hap pe ni na bang phang no lo long on long hap phang no ga long trop de long drop ng hap ta sabi heket te ko son se na tum delta se long la bang so ada por sanga nam nu bang lo pia na se khule ma tu ko ni phana pa chini thilo ase to dada prana ni bang ngap khuli ma lo ne khilong le ase so phuna lo pen da office bang thilo enga sin lang lo tala khe se ডিফু স্থিত জিৰচং আসঙৰ সজনত গাঁৱে গাঁৱে কৰে মাস্ক বিতৰণ ৰাইজৰ মাজত অনুষ্ঠিত কৰে প্ৰাণঘাতক কোভিডৰ সন্দৰ্ভত সজাগতা সভা মহাৰাষ্ট্ৰ আৰু গুজৰাটত সংক্ৰমিত কোভিডৰ ভয়ানক ঢৌ যাতে অসমৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙত যাতে প্ৰৱেশ নঘটে তাৰ বাবে এতিয়াৰ পৰা সাৱধানতাৰ অৱলম্বন অতি দৰকাৰ তাৰ বাবে বেচৰকাৰী সংগঠন জিৰচং আসঙে গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে বিনামূল্য মাস্ক বিতৰণ কৰে প্ৰাণঘাতত কোভিডৰ ভয়ানক সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সমাজৰ সকলো লোকে কোভিড প্ৰটকৰ কঠোৰভাৱে পালন কৰি সঘনাই সাবুন তথা সেনিটাইজাৰেৰে হাত ধোৱা সমান্তৰালকৈ সামাজিক ব্যৱধান বজাই চলা ভিল এৰাই চলা আদি পালন কৰাৰ পৰামৰ্শ কৰে সজাগতা সভা অনুষ্ঠিত কৰে ডিফুৰ ভিন্ন ভিতৰুৱা এলেকাৰ লগতে মানজা খেৰণী হিডিপি দিলাই কয়লামাটি জিৰি কেন্দেং আদি গাঁওসমূহত উল্লেখ্য জিৰচং আসঙৰ জনকল্যাণমূলক এই সেৱাৰ বাবে ভূয়ংকী প্ৰশংসা কৰিছে বহু লোকে due to that COVID-19 lockdown, so we can't do any duty, we can't go outside. So these days we are staff, we are stitching masks. How many masks you need? Yeah, per day, for myself, I can stitch only 30 or 35 masks in a day. So we have here four machines. So one day it will come 120 masks. That only. So after stitching, we'll go to the village, urban area or rural area, then so that we can distribute for them, especially for the poor and needy people. Free of cost. Jirsang Asam is an organization which is established 1985, and from then onwards we have been involved in various activities, and in the recent past we have involved in very concretely in the field of health, education and economic development, and also any calamities
comes to us in the district level, we cooperate with the government to elevate. Presently, we are involved in mask making, which and we distribute to rural areas where the price of mask is very high, 50 rupees to 60 rupees. So therefore, we are making an effort to provide masks in the villages, and we motivate them to use it so that the sickness can be reduced in the villages. That is the purpose of our mission. This is only one of the activity. There are other areas we are intervened in the recent past, that making aware of the problems, how to prevent the illness. This is one of our main concern. Therefore, our staff is being sent to different places of Karabianglo to make aware that. News Desk Report, Cut News. আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছোঁ। ধন্যবাদ।